guys, welcome back to my channel. পোন প্ৰথমে সকলোকে অসমীয়া নৱবৰ্ষত আৰু লগতে ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যেহেতু আজি অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন পহিলা বহাগ তো আজি ব্লগ এটা নবনালে নহব সো হেয়াই আজি দিনটো কি কৰোঁ ক'ত যাওঁ কি কৰোঁ গোটেইখিনি এইটো ব্লগত আপোনালোকে দেখা পাব সো চাই থাকক আৰু হেয়া মায়ে অকমান পূজা কৰি আছে ৰাতিপুৱাৰ নিয়ম আৰু গাইজ এতিয়া বিহু বুলি লাড়ু পিঠা নাখালেতো নহ'ব গতিকে চাহৰ লগত লাড়ু পিঠা খালোঁ এতিয়া খাই এতিয়া ধুনীয়াকৈ ৰেডি হ'ম গাইজ আজি একদম মানে চবে ব্যস্ত এতিয়া মই আৰু তাই ওলাইছিলোঁ আমাক দেখি 1 2 আৰু ইফালে 3 তিনিটা এড হৈ গ'ল আৰু এয়া আমাৰ বিহুৰ ৰঙালী বিহুৰ পহিলা বহাগৰ দৃশ্য উপভোগ কৰি থাকক আপোনালোকে BTS চলিছে গাইজ তুমি কিয় লুকাই গৈ আছা ৱাও আচলতে ভিন্দৌ ৰিহা মুগা নিপিন্ধিলে একদম আধৰুৱা প্ৰগ্ৰেম থাকক চাই নাথাকক ধুনীয়া লাগিলে না এয়া জেতুকা লগাইছে এয়া গাইছ চাওক জেতুকা মাৰটোত বেছি ৰং হৈছে গাইজ ইয়াতে আপোনালোকে দেখা পাইছে BTS ক'ত গেল এটা 1 2 3 এতিয়া আমি ফটো চটো উঠি আহিলোঁ মই মেকআপ গুচোৱাই নাই মনটো যোৱা নাই মানে একদম মাও গুচোৱা নাই চ' মানে আৰু এতিয়া মায়ে মোক ক্ষীৰ দৈ আনি দিছে খাবৰ কাৰণে এতিয়া মই এইটো খাম মই খুৱাই দিম আজি বিহু বুলি টাটা ব্লগৰ টাটা কৰা বক্সটো নাই চাউণ্ড বক্সটো বেলেগৰ তাত আছে চ' ভাবিছোঁ অকণমান লেপটপতে গানটো বজাই দিওঁ মানে যিহেতু বিহু চ' গানটো বজোৱাটো মই ইয়াত মানে এড নকৰোঁ কাৰণ নহ'লে কপিৰাইট লাগি যাব চ' চাই থাকক আমি একদম হাতী চববোৰ আহি পালোঁ একদম বেক ষ্টেজত বহি আছোঁ গোটেইবিলাক একেলগে আৰু অলৰেডি ভণ্টিহঁতৰ পাৰফৰ্মেঞ্চ হৈ গ'ল মোৰ কাৰণে ৰখি দিছে আৰু গাইজ এই পাৰফৰ্মেঞ্চ হৈ গ'ল অলৰেডি এতিয়া তাই মোৰ কাৰণে ৰখি দিছে আৰু তাইক মই মেকআপ কৰি দিছোঁ মোৰ কেমেৰাৰ অলপ ক্লিয়াৰ অহা নাই
লৈ লওঁ ভাত খাবৰ কাৰণে মই এইটো লৈছোঁ কিবা কিবি লৈছোঁ আপোনালোকক নেদেখাওঁ পাইছে না এতিয়া প্ৰগ্ৰাম চগ্ৰাম কৰি একদম ধুনীয়াকৈ ঘৰ আহি পালোঁ ঘৰ আহি ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ এতিয়া ধুনীয়াকৈ ভাতটো খাম আৰু এতিয়া সামৰিব ওলাইছোঁ আৰু ব্লগটো একদম শ্বৰ্ট ব্লগ হ'ল একচুৱেলি যাবলগীয়া আছিলে আগবেলাৰ ভাগত কিন্তু মানে নহ'লগৈ কিবা প্ৰব্লেমছৰ কাৰণে চ' আপোনালোকে শেষলৈ ব্লগটো চালে বুলি মই আশা কৰিলোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয়কৈ কৰিব বাই বাই